অসমৰ ভাষা সংস্কৃতি অস্তিত্ব ধ্বংস কৰি দিব পৰা অসমীয়া জাতিটোক চিৰদিনৰ কাৰণে পংগু কৰি দিব বিচৰা নাগৰিকত্ব সংশোধনী আইন 2019 আজিৰ দিনটোতে লোকসভাত গৃহীত কৰা হৈছিল। আজি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেচৰ আহ্বানত আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ধৰি আমি এই প্ৰতিবাদ কৰিছো আৰু এই প্ৰতিবাদ চলিৰ পৰা আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো কোনো কাৰণতে যাতে নাগৰিকত্ব সংশোধনী আইন অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেতিয়াও প্ৰযোজ্য হ'বলৈ দিয়া নহয়। ইতিমধ্যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত যিবোৰ অঞ্চল বা জিলা আছে তাত কিন্তু নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য নহয়, কিন্তু কেনেকৈ উত্তৰ পূৰ্বাঞ্চলত এই আইন প্ৰযোজ্য হৈছে এই কথা আমি কেন্দ্ৰীয় চৰকাৰক সুধিব বিচাৰিছো যে কাৰ বিৰুদ্ধে ইতিমধ্যে আমাৰ আন্দোলন চলি আছে আৰু প্ৰতিজন খিলঞ্জীয়া আচলতে কাৰ বিৰোধিতা কৰিছে আৰু আগন্তুক সময়তো যেতিয়ালৈকে এই আইনখন বাতিল নহয় এই জাতিধ্বংসী আইনখন বাতিল নোহোৱা পৰ্যন্ত আমি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কেন্দ্ৰীয় চৰকাৰ হাই হাই